বিহুৱে শুনি আছিলোঁ ইউটিউবত চাই আছিলোঁ ভিডিঅ'ছবিলাক বিহু ভিডিঅ'ছবিলাক মই বহুত চাওঁ মিউজিক ভিডিঅ'ছ তাৰপাছত মই ভাবিলোঁ নিজে কিবা এটা কৰি চাব পাৰি নেকি বুলি তাৰপিছত মই আমাৰ খুব নাম থকা ঢুলীয়া বিশ্বজিৎ গগৈ দা তেখেতক কণ্টেক্ট কৰিছিলোঁ মোৰ ইমানো ধৰি লোৱা মানুহবিলাকক চিনি পাওঁ যদিও কেনেকুৱা হয় ধৰি লোৱা ভালটো বিচাৰোঁ বা মোৰ লগত কোনে ধৰি লোৱা ভালকৈ কামটো কৰিব পাৰিব বা কোনে মই বিচৰা ধৰণে কৰি দিব মই বিশ্বজিৎ দাক সুধিলোঁ যে বিশ্বজিৎ দা মই যদি তোমাৰ বিহু গান যদি মই লিখিবলৈ দিওঁ কাক লিখিব দিলে ভাল হ'ব বিশ্বজিৎ দাই অপূৰ্ব জানদাৰ কথা ক'লে তাৰপিছত জানদাক সেইদিনাখনেই কণ্টেক্ট কৰিলোঁ আৰু খুব কম দিনৰ ভিতৰত তোমাৰ 5-6 দিনৰ ভিতৰত আমাৰ মানে লিৰিক্স চব মিউজিক চিউজিক চব মানে ৰেডি হৈ গ'ল আহিলোঁ তোমাৰ মই ডিচেম্বৰৰ 3 তাৰিখৰ দিনা আহিছিলোঁ 3 তাৰিখৰ দিনা আহি পেলাই 4 তাৰিখৰ দিনা 3 তাৰিখৰ দিনা আহিলোঁ ইয়ালৈ মই স্কেল এণ্ড অল এইবিলাক চব ঠিক কৰি পেলাই আমি ট্ৰেকটো বনালোঁ আৰু পিছদিনাখনেই মই ৰেকৰ্ডিং কৰিছোঁ তাৰপিছত ৰেকৰ্ডিং কৰি পেলাই আমি বাকী ভিডিঅ'খিনি কামৰ কাৰণে মানে ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ লগত দেখিয়ে থাকে বাৰু বহুতে উদয় শংকৰ ডাঙৰীয়া তেখেত অসমৰ নাম থকা কোৰিঅ'গ্ৰাফাৰ উদয় মামা দেই মোৰ